Hi friend, good morning. আশা কৰিছো আপুনি ভালে কুশলে আছে। এই ভিডিওটোত আমি তাজমহলৰ এক গুপ্ত ইতিহাস উন্মোচন কৰিম। সাধাৰণতে তাজমহলক শাহজাহানে তেওঁৰ পত্নী মুমতাজৰ স্মৃতিসৌধ হিচাপে নিৰ্মাণ কৰিছিল বুলি কোৱা হয়। কিন্তু কিছু গৱেষকে দাবী কৰে যে ই প্ৰকৃততে এটা হিন্দু মন্দিৰহে আছিল, যাক আমি তেজু মহালয় বুলি কওঁ। আজি আমি জানিম এই দাবী কিমান সত্য, কিয় চৰকাৰে কিছুমান তথ্য আমাৰ পৰা লুকুৱাই ৰাখিছে, আৰু বিজ্ঞানীয়ে তাজমহল সম্পৰ্কে কি কয়। ভিডিওটো শেষলৈকে চাওক, কিয়নো শেষত আমি তাজমহল সম্পৰ্কে এনে কিছুমান তথ্য দিম যি আপুনি আগতে কেতিয়াও হয়তো শুনা নাই। তো পলম নকৰি আহক আমি জানি লওঁ যে আমাৰ মনত এটা কুৱেশ্যন আহে, কিয় তাজমহল বিতৰ্কিত? তাজমহলক লৈ ফেলে ইমান বিতৰ্ক কিয় চলি আছে? তাজমহলক সাধাৰণতে প্ৰেমৰ প্ৰতীক বুলি গণ্য কৰা হয়, কিন্তু ইয়াৰ ইতিহাস সম্পূৰ্ণভাৱে সঠিক নে? 1970 দশকত P.N. ওক নামৰ এজন ইতিহাসবিদে দাবী কৰিছিল যে তাজমহল প্ৰকৃততে এক হিন্দু মন্দিৰ আছিল। তেওঁৰ মতে এই সৌধটি ভগৱান শিৱৰ মন্দিৰ, যাক আমি তেজু মহালয় বুলি কওঁ, যিটো মোগলসকলে পৰিৱৰ্তন কৰি তাজমহল নাম দিছিল। এই বিতৰ্ক সেই সময়ত অতি বেছি গুৰুত্ব আৰু প্ৰসিদ্ধ হৈ পৰে, কিয়নো বিভিন্ন প্ৰমাণ, চৰকাৰী দলিল আৰু গুপ্ত কক্ষসমূহৰ অস্তিত্ব এই দাবীক অধিক দৃঢ় কৰে। কিন্তু প্ৰশ্ন হৈছে, যদি এই তথ্য মিছা হয়, তেন্তে চৰকাৰে কিয় কিছু তথ্য গুপ্ত হিচাপে লুকুৱাই ৰাখিছে? কিয় এতিয়ালৈকে তাজমহলৰ ভিতৰৰ কিছু কক্ষ তলাবদ্ধ হৈ আছে? আপোনাৰ মনতো কুৱেশ্যনছ আহেনে? তাজমহল প্ৰকৃততে কি? তাজমহল 1632 চনৰ পৰা 1653 চনৰ ভিতৰত নিৰ্মাণ কৰা হৈছিল, আৰু এইটো বিশ্বৰ 7টা আশ্চৰ্যৰ ভিতৰত অন্যতম। সাধাৰণ ইতিহাস অনুসৰি শাহজাহানে তেওঁৰ পত্নী মুমতাজ মহলৰ স্মৃতি সৌধ হিচাপে নিৰ্মাণ কৰিছিল। কিন্তু যদি আপুনি তাজমহলৰ স্থাপত্য লক্ষ্য কৰে, মানে তাৰ ষ্ট্ৰাকচাৰ যদি লক্ষ্য কৰে, তেন্তে আপুনি বুজিব যে ই হিন্দু স্থাপত্য শৈলীৰ লগত মিল খায়। কিছুমান বিশেষ প্ৰমাণ আছে, আহক তাৰে দুটামান প্ৰমাণ জানি লওঁ। নম্বৰ 1ত আছে গুপ্ত কক্ষ। তাজমহলৰ ভিতৰত 20টাতকৈ অধিক তলাবদ্ধ কক্ষ আছে, যিবোৰ এতিয়ালৈকে কোনো বিজ্ঞানীয়ে অনুসন্ধান কৰিবলৈ অনুমতি পোৱা নাই। তাৰপিছত এই কক্ষসমূহত হিন্দু প্ৰতিমূৰ্তি, শিলালিপি আৰু বিভিন্ন স্থাপত্যৰ অংশ থাকিব পাৰে। তাৰপিছত 2 নম্বৰত আছে স্থাপত্য শৈলী। স্থাপত্য শৈলীৰ ভিতৰত পৰিব সাধাৰণতে মোগল স্থাপত্যত গম্বুজ, মানে যিবোৰক আমি ডোম বুলি কওঁ, সেইবোৰ থাকে। কিন্তু তাজমহলৰ ভিতৰত হিন্দু মন্দিৰৰ দৰে গৰ্ভগৃহ, যাক আমি চেংটাম ধৰণৰ কক্ষ বুলি কওঁ, মানে সেইবোৰহে আছে। মানে হিন্দু ধৰ্মৰ মন্দিৰৰ যিবোৰ ষ্ট্ৰাকচাৰ, তেনেকুৱা ধৰণৰ ষ্ট্ৰাকচাৰহে তাত পোৱা যায়। মোগল মছজিদত সাধাৰণতে মিনাৰ থাকে। মোগল যিবোৰ মছজিদ আছে সেইবোৰত সাধাৰণতে মিনাৰ থাকে, কিন্তু তাজমহলৰ মিনাৰবোৰৰ ভিতৰৰ ফালে অলপ হেলনীয়া হোৱা ষ্ট্ৰাকচাৰবোৰ দেখিবলৈ পোৱা যায়, যি মছজিদৰ লগত একেবাৰেই মিল নাখায়। নম্বৰ 3ত আছে প্ৰাচীন দলিল অনুসৰি যে 1632 চনৰ আগত এই অঞ্চলত তেজু মহালয়া নামৰ এটা হিন্দু স্থাপত্য আছিল বুলি কিছুমান পুৰাতন দলিলত উল্লেখ আছে। 1930 চনত ভাৰতীয় আৰু ব্ৰিটিছ ইতিহাসবিদসকলে কিছুমান প্ৰাচীন নথিপত্ৰ পায়, য'ত এই ঠাই হিন্দু ৰজা বুল সিংহে নিৰ্মাণ কৰিছিল বুলি উল্লেখ আছে। যে এই বিতৰ্ক কেতিয়া আৰম্ভ হৈছিল, এনেকুৱা ধৰণৰ যে যিবোৰ বিতৰ্ক আৰম্ভ হৈছে, এই বিতৰ্কবোৰ কেতিয়া আৰম্ভ হৈছিলে? P.N. ওক 1970 দশকত এই বিতৰ্কৰ আৰম্ভণি কৰিছিল, কিন্তু 2000 চনৰ পিছৰ পৰা ই বিশেষ প্ৰচাৰ লাভ কৰে। 2022 চনত তাজমহলৰ গুপ্ত কক্ষসমূহ খোলাৰ বাবে ভাৰতৰ সুপ্ৰিম কোৰ্টত আবেদন দাখিল কৰিছিল, কিন্তু আদালতে এই আবেদন নামঞ্জুৰ কৰে, মানে নাকচ কৰি দিয়ে। 2023 চনত পুনৰ আৰ্কিঅলজিকেল ছাৰ্ভে অফ ইণ্ডিয়া, যাক আমি ASI বুলি কওঁ, তাত আবেদন দিয়া হয়, কিন্তু চৰকাৰে ইয়াক গোপনীয় তথ্য হিচাপে ৰখাৰ সিদ্ধান্ত লয়। তো ফ্ৰেণ্ড, আপুনি কি ভাবে? ক'ত পোৱা গৈছে এই বিতৰ্কিত তথ্য? যে বিভিন্ন উৎসত তাজমহলৰ অজ্ঞাত তথ্য পোৱা গৈছে, যেনে প্ৰত্নতাত্ত্বিক বিভাগ ASIৰ 1925 চনৰ স্মিথছনিয়ান ৰিচাৰ্চ পেপাৰ অনুসৰি তাজমহলৰ তলত অজ্ঞাত গহ্বৰ, মানে আণ্ডাৰগ্ৰাউণ্ড চেম্বাৰ আছে। তাৰপিছত নম্বৰ 2ত আছে BBC ডকুমেণ্টাৰী 2001। এই প্ৰতিবেদন অনুসৰি তাজমহলৰ ভিতৰত কিছু প্ৰাচীন হিন্দু মূৰ্তি আৰু শিলালিপি আছে। নম্বৰ 3ত আছে নাছাৰ ছেটেলাইট ইমেজ 2019 চনত কোৱা হৈছিল যে তাজমহলৰ চোতাল অংশত, ভিতৰুৱা অংশত কিছু গোপন কোঠা আছে, যাৰ পৰা আমি স্পষ্টভাৱে ক'ব পাৰোঁ যে হয়তো কিবা এটা ৰহস্য আছে। যে ফ্ৰেণ্ড, আপোনাৰ মনত এই প্ৰশ্নটো নাহেনে যে চৰকাৰে কিয় এই তথ্য লুকুৱাই ৰাখিছে? হয়, যদি আপোনাৰ মনত এই কুৱেশ্যনছটো আহিছে, তেতিয়াহ'লে একদম সঠিক কুৱেশ্যন আহিছে। ভাৰত চৰকাৰে বহু বছৰ ধৰি এই বিতৰ্ক অপেক্ষা কৰি আহিছে। কিছুমান বিজ্ঞানী আৰু ঐতিহাসিকৰ মতে যদি সত্যতে তাজমহল এক হিন্দু মন্দিৰ হয়, তেন্তে ইতিহাস সম্পূৰ্ণভাৱে
পুনৰ লিখন কৰিব লাগিব মানে আকৌ আমি ইতিহাস লিখিব লাগিব চৰকাৰে বিশ্বাস কৰে যে এই বিতৰ্কৰ বাবে ধৰ্মীয় সংঘাত সৃষ্টি হ'ব পাৰে আৰু সেই এই তথ্যক নিষিদ্ধ কৰি ৰাখিছে তো ফ্ৰেণ্ড কি হসা কি মিছা আমি সেই কথাটো এতিয়াও নিশ্চিতভাৱে ক'ব পৰা অৱস্থাত নাই যে তাজমহল প্ৰকৃততে কি আছিল কিন্তু বিভিন্ন প্ৰমাণৰ ভিডিঅ' কিছুমান সন্দেহ জন্মায় তাজমহলৰ ভিতৰৰ গুপ্ত কক্ষ কিয় আছে চৰকাৰে কিয় অনুসন্ধান কৰিব দিয়া নাই বা কিয় তাজমহলৰ স্থাপত্যশৈলী একেবাৰে অন্য বা বেলেগ এইবোৰ প্ৰশ্নৰ উত্তৰ এতিয়াও গুপ্ত হৈ আছে আপুনি কি ভাবে তাজমহল কি সত্যই শাহজাহানৰ নিৰ্মাণ কৰা স্মৃতিসৌধ নে আগতে ই এটা হিন্দু মন্দিৰ আছিল আপোনাৰ মতামত কমেন্টত জনাব ভিডিঅ'টো ভাল লাগিলে লাইক শেয়াৰ আৰু চেনেল সাবস্ক্ৰাইব কৰিব নাপাহৰিব আপোনাৰ মতামত কমেন্টত লিখিব আৰু অন্য কিহৰ বিষয়ে জানিব বিচাৰে সেয়াও জনাব যাতে মই নেক্সট ভিডিঅ'টো আপোনালোকৰ বাবে তাৰে ওপৰত লৈ আহিব পাৰো ধন্যবাদ